Hi guys, মই পূৰ্বালী গগৈ। তো আজি মই আকৌ আহিলো আমাৰ অন্য এটা ভিডিঅ' লৈ। I am sorry, Babu. Hi guys, মই পূৰ্বালী গগৈ। তোমাৰ নাম পূৰ্বালী গগৈহে নেকি? মই আকৌ পেট ভাই বুলিয়ে গম পাইছিলোঁ। হাই মই পেট ভাই বুলিয়ে গম পাইছিলোঁ, গম পাইছা? তোমাৰ নাম মই পূৰ্বালী গগৈ বুলি গম পোৱা নাই, এইবাৰহে গম পাইছোঁ। আৰু মোৰ কলিজা চেনি। মোৰ ৰাতি আছে একদম টোপনি নাই। তোমাৰনো ক'ত টোপনি যাব যদি ৰাতি 12টা বজাত উঠি মানে দাঁত মাজি থাকা আকৌ ন? Oh my God! কিবা কিবি চিন্তা আহি আছে, মনটো ভাল লগা নাই ইমান, জানেনে? আকৌ দাদা জেচবি নাই, তোমাৰ ক'তনো ভাল লাগিব নহয় জানো? মানে কিছুমান নিজৰ মানুহে যেতিয়া মনত আঘাত দিয়ে। 4-5টামান BF হ'লেতো তেনেকুৱা হ'বই নহয় জানো? 4-5টামান পিছত ঘূৰি ফুৰিলে তেনেকুৱা হ'বই। কোনো ৰাতি টোপনি নিজৰ মানে মই BF বা হেৰি কোৱা নাই, ঘৰৰ মানুহৰ কথাই কৈছোঁ। ঠিক ধৰিছোঁ, হয় নিজৰ মানুহ, তোমাৰ BF হয়। নিজৰ মানে মই BF বা হেৰি কোৱা নাই, ঘৰৰ মানুহৰ কথাই কৈছোঁ। ঠিক ধৰিছোঁ, হয়। এতিয়া টোপনি নাহে, চিন্তা আহে বহুত মনলৈ, হয়তো সেইকাৰণে ৰাতি আজি মোৰ টোপনি নাই, তুমি মিছাকে কৈছা। তোমাৰ টোপনি নাহা উদ্দেশ্য মই গম পালোঁ, সেইকাৰণে তোমাৰ টোপনি নাই, হয়নে নহয় কোৱা? হয়নে নহয়? এই হয়। নাই, 2টা বাজি গ'ল। ভাবিলোঁ ভিডিঅ' এটাকে বনাওঁ, আপোনালোকৰ লগত কথা পাতোঁ। আৰু কেলা ৰাতি 2টা বজাত তোৰ ভিডিঅ' চাবৰ কাৰণেহে মানুহ সাৰ পাই থাকিব নহয় জানো? তই ভিডিঅ' বনাম বুলি মানে মানুহে গম পাই চাম বুলি সাৰে থাকিব তোৰ কাৰণে নহয়। হয়তো আপোনালোকে যদি মোক ভাল পায়, বনৰী আৰু কাম চিনি নেপালি, হয়তো মই ভাল ভিডিঅ' বা গালি গালাজ পাৰি বনাওঁ, কিন্তু ছোৱালীজনীৰ ৰিয়েলিটিত মই এনেকুৱা নহয়। হয়, তাই তেনেকুৱা নহয়, কেলা মই এতিয়া আপোনালোকক দেখাম, চাই লওকচোন তাই কেনেকুৱা নহয় জানো? বহুত বেলেগ হয়, বহুতেই বেলেগ। মানে তুমিতো কেলা বহুতেই বেলেগ নহয় জানো? তোমাতকেনো কোননো আৰু ভাল হ'ব পাৰিব কোৱা? তোমাতকৈ চাগৈ ভাল এই পৃথিৱীত কোনো জন্মও হোৱা নাই আৰু নহ'বও চাগে নহয় জানো? আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ, আৰু নেক্সট ভিডিঅ'ৰ পুনৰ লগ পাম। আৰু এই চেনেলটো ছাবস্ক্ৰাইব কৰিব, বেল আইকনটো প্ৰেছ কৰি দিব মোৰ নতুন ভিডিঅ' ন'টিফিকেশ্যন পাবৰ কাৰণে, আৰু এটা লাইক কৰিব, আৰু সদায় মোৰ নতুন ভিডিঅ' আহি থাকিব। বাই আজিলৈ।